নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ট্ৰেভেল উইথ বহেমিয়া আৰু মই আপোনালোকে সকলোৱে গম পায় মই গৈ আছোঁ লাডাখলৈ। লাডাখ যোৱাৰ আগত লাডাখলৈ মই 30 দিনীয়া এটা প্ৰগ্ৰেমত যাব লৈছোঁ। মই 30 দিনীয়া এটা ট্ৰিপ মোৰ। এইখিনি 30 দিনীয়া ট্ৰিপত চবেই সুধি থাকে কি বস্তু লৈছোঁ নাই লোৱা। তো এটা চমু আভাস দিব বিচাৰিছোঁ। আহকচোন মই কি বস্তু লৈছোঁ চাওঁ। প্ৰথমতে মেইন বস্তুটো হ'ল ৰাইডিং জেকেট। এইটো খুব ধুনীয়া এটা ৰাইডিং জেকেট, ৰাইনক্সৰ হয়। ইয়াৰ দাম 9,000 চামথিং। তো এইটো পাব আপোনালোকে, অনলাইনো পাব অফলাইনো পাব। আৰু লগতে পেণ্ট লৈছোঁ। ৰাইনক্সৰ পেণ্ট পায়, কিন্তু এই পেণ্টটো হৈছে মটৰটৰ্কৰ। কৈ থওঁ মই কোনো কোম্পানীৰ মানে এইটো কৰা নাই, তেওঁলোকে প্ৰমোশ্যন কৰা নাই। তো এইটো মটৰটৰ্কৰ খুব ভাল পেণ্ট। ইফালে ইয়াতে প্ৰটেকশ্যন, ইয়াত প্ৰটেকশ্যন, চবতে প্ৰটেকশ্যন আছে। এইবিলাক লেভেল 2 গিয়াৰ। তো নেক্সট বস্তুটো হ'ল খুব জৰুৰী বস্তু, মেডিকিট। ইয়াতে মেডিকিট মানে এজন মানুহৰ কি হ'ব পাৰে সম্ভাৱ্য কিছুমান বস্তু, জ্বৰৰ পৰা আৰম্ভ কৰি মূৰৰ বিষ, গেষ্ট্ৰিক, সমস্ত বেমাৰৰ মানে বস্তু ইয়াত লৈ লৈছোঁ। এই মেডিকেল কিটটো মোক দিছে আমাৰ সুমন চৌধুৰীয়ে, সৰুপথাৰৰ মোৰ মৰমৰ দাদা। তেওঁ এইখিনিতে প্ৰথমতে মই তেওঁক থেংক ইউ দি লৈছোঁ। থেংক ইউ সুমন দা। আৰু যিহেতু ঠাণ্ডা, তাত বহুত ঠাণ্ডা লাডাখত, এখন নাগাচল মোৰ খুব মৰমৰ নাগাচল, এইখন লগত লৈ লৈছোঁ। লাগিব নালাগিব পিছত গম পাম। ট্ৰেক পেণ্ট এটা লৈছোঁ। তাৰপিছত মেইন বস্তু হ'ল এতিয়া বৰষুণৰ ছিজন যিহেতু, তো ৰেইনকোট বহুত জৰুৰী। ৰেইনকোটটো চবৰে ল'ব পাৰে, কিন্তু মোৰতো এইটো ৱাইল্ড ক্ৰাফ্টৰ খুব ভাল। মই আজি 5 বছৰ চলাই আছোঁ, ইউজ কৰি আছোঁ। তাৰপিছত ৰাইডিং পেণ্টৰ ভিতৰত থাকে এইটো উইণ্টাৰ কভাৰ টাইপ মানে। মোজা লৈছোঁ অলপ, চক্স 4-5 যোৰ, উইণ্টাৰ গ্ল'ভছ এইটো ডেকাথলৰ পৰা লৈছোঁ, দামো বৰ বেছি নহয়। ৰুমাল এখন কালি কোনোবা দিছে উপহাৰ আহোঁতে, এখন লগত লৈ লৈছোঁ। আৰু এইটো বেগত লৈছোঁ ছানস্ক্ৰীণ, তাতে বহুত হাই এল্টিটিউড, গতিকে SPF 50 লৈছোঁ। আৰু ব্ৰাছ আছে, টুথপেষ্ট আছে, আৰু এটা ইম্পৰ্টেণ্ট বস্তু লৈছোঁ ইয়াতে, মোৰ স্পেয়াৰ কিটো, মানে যদি বাই চান্স চাবিটো হেৰাই যায় তো এইটো কিটো অলপ ভালকৈ লৈছোঁ। আৰু এটা মানে উইং চিটাৰ, 3টামান জিন্স লৈছোঁ, চাৰ্ট লৈছোঁ। আৰু ইয়াতে কিছুমান বস্তু লৈছোঁ, ORSL, ড্ৰাই ফ্ৰুটছ, চকলেট। আৰু এইবিলাক মোক কালি আহোঁতে ফ্লেগ অফ কৰোঁতে উপহাৰ দিছে বহুত মানুহে, বহুত চকলেট দিছে, বহুত ORSL, ৰেড বুল আছে। 2টা GoPro লৈছোঁ, মানে DSLR কেমেৰা লোৱা নাই, 2টা GoPro লৈছোঁ। আৰু এইখন ড্ৰোন এখন আছে। তাৰপিছত এইখিনি গামোচা, মই ঘৰৰ পৰা 3খন গামোচা লৈ আহিছোঁ, যিহেতু অসমৰ পৰা আহিছোঁ। অসমৰ বৰ্তমান আমাৰ স্বাভিমানৰ প্ৰতীক গামোচা, আৰু তাতে মই বিভিন্নজনক চাগে ভাল লগা মানুহক যাৰ লগত মোৰ সম্পৰ্ক হ'বগৈ, মই আশাবাদী হ'ব, তো তেওঁলোকক দিম। আৰু এই গামোচা আচলতে মই ঘৰৰ পৰা 3খন আনিছিলোঁ, কিন্তু কালি বহুতে গামোচা দিছে মোক, আৰু সেইসকল সকলো সৌভাগ্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছানগ্লাছ আছে, অকণমান টিচু পেপাৰ লগত লৈ লৈছোঁ। আৰু মোবাইল 2টা আছেই। আৰু বাইকৰ ডকুমেণ্টছ, মেইন বস্তুটো হ'ল এইটো। যিহেতু অকলশৰীয়া যাত্ৰা, চ'ল' ৰাইড, গতিকে এখন কিতাপ লৈছোঁ। এখন হ'ল চিয়াচিন, মৃণাল তালুকদাৰ ছাৰৰ। তো এখন পঢ়ি যাম, যেনো চিয়াচিন বেছ কেম্প আমি যাম। তো এখন ডায়েৰী, এইটো সদায় থাকে মোৰ লগত। আৰু অলপমান অৰিঅ' বিস্কুট এনাৰ্জিৰ কাৰণে, কাৰণ ক'ত কেতিয়া কি হয় খাবলৈ পাম নাপামতো নাজানো, গতিকে অলপ বিস্কুট লৈ লৈছোঁ। আৰু পাৱাৰ বেংক লৈছোঁ, MI 30 আৰু MI 20। কাৰেণ্টৰটো নাজানো ক'ত কি হ'ব, গতিকে 50,000 এটা বেকআপত ৰাখিছোঁ। এইটো ক্লাছ কেবল এক্সট্ৰা, আৰু তেনেকৈ XL কেবলো আছে। আৰু হেলমেট মোৰ যিহেতু 2টা, এইটোতো 2টা হ'ল, এইটো হ'ল মোৰ 2 নম্বৰ হেলমেট। এইটো হেলমেটৰ কথা হ'ল, এইটো আজি মোক এজন দাদাই গিফ্ট দিছে। জেমছ দা, থেংক ইউ ফৰ দিছ। খুব ধুনীয়া হেলমেট, থেংক ইউ। আৰু এইটো মোৰ টেংক বেগত কিছুমান চকলেটো আছে, ইয়াত বস্তু অলপ ৰাখিম, ইম্পৰ্টেণ্ট বস্তুখিনি ইয়াতে ৰাখিম। এই ছাইডৰ ফালে মই যিমান পাৰোঁ অলপ পলিথিন লৈছোঁ, মানে কভাৰ কৰিবৰ কাৰণে। যদি ইয়াত ৰেইন কভাৰ আছে, হ'লেও মই এক্সট্ৰা কিছুমান ছাইডত পলিথিন লৈছোঁ, ডাঙৰ কেৰি বেগ লৈছোঁ। গোটেই বাইকৰ যিখিনি মানে লাগতিয়াল বস্তু, গিয়াৰ্ছখিনি এইটো বেগত ৰাখিছোঁ। ইয়াতে লোহা লংগৰ যিমানখিনি নট বল্টটো খুলিব পৰা বস্তু ইয়াতে আছে, ইয়াতে ৰাখিছোঁ। আৰু ইয়াতে লগতে মই আৰু এটা বস্তু লগত লৈ লৈছোঁ, পাম্পটো মই অনা নাই, ইয়াত বাহিৰত ৰাখিছোঁ। পাম্পটো লগত লৈ লৈছোঁ, কাৰণ কেতিয়া কি সময়ত কি দৰকাৰ হ'ব, যিমান পাৰে স্পেয়াৰ ৰখাটো ভাল লগত। মই 3-4ডালমান লৈছোঁ। আৰু এইটো হ'ল মোৰ চেডেল বেগ, ৰাইনক্সৰ, খুব ভাল। এনেকুৱা 2টা পিছফাল লগাবলৈ কেৰিয়াৰ লগত, খুব ধুনীয়া ফিটিং হয় আৰু খুব ৱাটাৰপ্ৰুফ হয়। ইয়াত কভাৰো আছে এক্সট্ৰাকৈ। তো এইখিনি হ'ল বস্তু। আৰু এটা বেগ কঁকালত মেৰিয়াবলৈ,
তো এয়াই হ'ল এটা চমু আভাস মই যোৱাৰ গোটেই 30 দিনৰ যিটো আমাৰ মোৰ অনুষ্ঠান হ'বগৈ 30 দিনৰ কাৰ্যসূচী মোৰ এই কাৰ্যসূচীৰ কাৰণে বস্তু আৰু যাতে কিবা ল'বলগীয়া হ'ব কাৰণ দিল্লীত গৈহে গম পাম কি বস্তু ল'ব লাগিব চাগে আৰু যদি কিবা এড কৰিবলগীয়া হয় মই আপোনালোকক জনাম আৰু এটা জেকেট আছে বাৰু মোৰ জেকেটটো মই ইয়াত অনা নাই আকৌ ঘূৰি আহি গোটেই বস্তুবিলাক এটা ৰিভিউ দিম কাৰণ মই এইখিনি নতুনকৈ লৈছোঁ গতিকে মোৰ নিজৰ অভিজ্ঞতা বহুত মানে ৰিচাৰ্চ কৰি বস্তুবিলাক লৈছোঁ গতিকে ইয়াত কোনোবা বস্তু ভালো হ'ব পাৰে কোনোবা বেয়াও হ'ব পাৰে মই ঘূৰি আহিয়ে গম পাম যিহেতু এমাহ মোৰ প্লেন এই এমাহত কোনটো বস্তুৱে মোক কিমান চাথ দিছে তো মই গম পাম আৰু এয়াই এইখিনি বস্তু লৈছোঁ চাই থাকিব ট্ৰেভেল উইথ বহেমিয়া থেংক ইউ